অসম টেটৰ চাকৰি বঞ্চিত এজন প্ৰাৰ্থীৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ কাটৰ অনুৰোধ কৰি লিখা এখন বিশেষ চিঠি, যি চিঠি ইতিমধ্যে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। সেই চিঠিখন মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে পঢ়াই শুনাই দিব বিচাৰিছোঁ। চ' আপোনালোকে ভিডিঅ'টো চাই থাকিব। তেখেতে লিখিছে, মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আপোনালোকৰ কাৰ্যকালত অসমত সৰ্বাধিক নিবনুৱা সমস্যা বৃদ্ধি পাইছে। ইফালে অত্যাধিক মাত্ৰাত মূল্য বৃদ্ধি, আনফালে নিবনুৱা সমস্যা, ৰাইজৰ এতিয়া পানীত হাত নচৰা অৱস্থা। আমি আহিছোঁ অসমৰ প্ৰাথমিক শিক্ষা খণ্ডৰ বৰ্তমানৰ অৱস্থাৰ ওপৰত। আমি সকলোৱে জানো যে অসমৰ প্ৰাথমিক বিদ্যালয়ত যোৱা বছৰৰ হিচাপত প্ৰায় 13,000 পদ খালী হৈ আছে। তাৰ উপৰিও ৰাজ্যৰ চৰকাৰী বিদ্যালয়ত শিক্ষকৰ অৱসৰৰ বাবেও বহুতো পদ খালী হৈ পৰিছে। ইয়াৰ উপৰি কিছুদিন আগতে অৰ্থাৎ যোৱা 14 মে 2022 তাৰিখে হোৱা শিক্ষক নিযুক্তিত হোৱা অভাৰলেপিঙৰ বাবে বহুতো পদ খালী হৈয়ে থাকিল। তাৰ উপৰিও বহুতো প্ৰাৰ্থী চাকৰি যোগদান নকৰাৰ বাবে বহুতো পদ খালী হৈ আছে। আমি লক্ষ্য কৰিছোঁ অসমৰ বহুতো চৰকাৰী বিদ্যালয়ৰ এজনে শিক্ষকৰ দ্বাৰা পাঠদান চলি আছে। বৰ্তমান সময়ত ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহৰ তুলনাত চৰকাৰী বিদ্যালয়ৰ ফলাফল উন্নত নোহোৱাৰ প্ৰধান কাৰণ হৈছে 1 নম্বৰত চৰকাৰী বিদ্যালয়সমূহত উপযুক্ত আন্তঃগাঁথনিৰ অভাৱ, 2 নম্বৰত চৰকাৰী বিদ্যালয়ত উপযুক্ত শিক্ষকৰ অভাৱ, বহুতো বিদ্যালয়ত এজনে শিক্ষকৰ দ্বাৰা পাঠদান চলি আছে, 3 নম্বৰত চৰকাৰী বিদ্যালয়ত প্ৰতিটো বিষয়ৰে পৃথক শিক্ষকৰ অভাৱ, 4 নম্বৰত চৰকাৰী বিদ্যালয়ৰ শিক্ষকক আন আন চৰকাৰী কামত নিয়োজিত কৰা যেনে ইলেকশ্যন ডিউটি, NRC ডিউটি etc. 5 নম্বৰ চৰকাৰী বিদ্যালয়ত শিক্ষকৰ উপযুক্ত প্ৰশিক্ষণৰ অভাৱ। আমি সকলোৱে অৱগত ভাৰতীয় সংবিধানে 14 বছৰ বয়সলৈকে সকলো শিশুক বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা গ্ৰহণ কৰাৰ অধিকাৰ দিছে। গতিকে 14 বছৰ বয়সলৈকে অৰ্থাৎ 8ম শ্ৰেণীলৈকে বিনামূলীয়া শিক্ষা প্ৰদান কৰাটো চৰকাৰৰ এটা গুৰুত্বপূৰ্ণ দায়িত্ব। 14 বছৰ বয়সলৈকে যিহেতু প্ৰাথমিক শিক্ষাৰ অন্তৰ্গত, কিন্তু দুৰ্ভাগ্যৰ বিষয় চৰকাৰে প্ৰাথমিক শিক্ষাখণ্ডক উন্নত কৰিবলৈ যিমান গুৰুত্ব দিব লাগিছিল সিমান গুৰুত্ব দিয়া নাই। অসমত প্ৰায় 40,000 প্ৰাথমিক LP আৰু UP টেট উত্তীৰ্ণ প্ৰাৰ্থী চাকৰিৰ পৰা বঞ্চিত হৈ আছে। লাখ লাখ টকা খৰচ কৰি ডিগ্ৰী লৈ টেট উত্তীৰ্ণ হৈ চাকৰি নাপায় ঘৰত বহি থকা জনেহে জানে নিবনুৱা কাক কয়। চৰকাৰে যদি চাকৰি দিব নোৱাৰে তেন্তে টেট কিয় পাতিছিলে? NCT গাইডলাইন মতে প্ৰতি বছৰে টেট পাতিব লাগে, সেইটো সকলোৱে জানে। কিন্তু NCT গাইডলাইনছ মতে টেট অনুষ্ঠিত কৰি টেট উত্তীৰ্ণ প্ৰাৰ্থীক বিদ্যালয়ত খালী হৈ থকা পদত নিযুক্তি দিব লাগে। ইমান পদ খালী থকাৰ পিছতো আৰু 40,000 টেট উত্তীৰ্ণ প্ৰাৰ্থী ঘৰত বহি আছে, চাকৰি নাপাই মানসিকভাৱে হতাশ হৈ পৰিছে। কিন্তু চৰকাৰে তেওঁলোকৰ নিযুক্তিৰ কথা চিন্তা কৰিছে জানো? আমি অসম চৰকাৰক দাবী জনাইছোঁ, নতুনকৈ টেট অনুষ্ঠিত কৰাৰ আগতে অতি সোনকালে LP আৰু UPত খালী হৈ থকা পদ পূৰণৰ বাবে নিযুক্তিৰ বিজ্ঞাপন দি এইসকল নিবনুৱা টেট উত্তীৰ্ণ প্ৰাৰ্থীৰ চাকৰিৰ ব্যৱস্থা কৰক আৰু নিবনুৱা সমস্যা সমাধান কৰক। এটি অসম টেট উত্তীৰ্ণ প্ৰাৰ্থীৰ হয়। ধন্যবাদ সকলোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চোৱাৰ বাবে।